গাইজ প্ৰথমতে মই আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আজি মোৰ চেনেলৰ দ্বিতীয়টো ব্লগ আপোনালোকক আজি দেখাম বামুণীত থকা শিলিগুৰিত থকা ধাৰেশ্বৰী টেম্পল আপোনালোকক দেখাই থাকিম, শ্বেয়াৰ কৰিম, যাই থাকিম আমাৰ লগবোৰৰ লগত চাইকেল ৰাইড। আজি দুমাহীৰ দিনা আপোনালোকক দেখাম কি হয়, কি কৰে, মেজি জ্বলাই আপোনালোক চব দেখাম। যাবলৈ ওলাইছোঁ, পাৰ্থকলৈ ৰখি আছোঁ, আহিলে আমি ৰাইড। আৰু খুব ঠাণ্ডা বোলে কৈ আছে লগৰকেইটাই, আমি যাই বতৰত চাই লওক মাছে মাছ চাই লওক। পোৱা নাই স্থান আপোনালোকক দেখাই আছোঁ। বেছি দূৰ নাই আৰু অলপ গ'লেই পাম বামুণী ধাৰেশ্বৰী টেম্পল। লৈ গ'লে শুৱালকুছি আৰক্ষী থানা পায়। লগতে এয়া চাওক মাছ বজাৰৰ দৃশ্য আপোনালোকক দেখাই দিছোঁ। ভাগৰ লাগি গৈছে, চাওকচোন, চাওক অৱস্থা চাওক, বিটিন চলাই আমাৰ এই চাওক, এইটো চান হাই কৰি যে চান, এই আমি আৰু অলপ আছে, অলপ গ'লে পাম আপোনালোকক দেখাই আছোঁ ধাৰেশ্বৰী টেম্পলৰ দৃশ্য। পাৰ্থক্য নাই অংশমান নাই। বঢ়িয়া হৈছে লাহৰ বিখ্যাত শ্বহীদ বেদী। আৰু লগতে ভিডিঅ'টো সহযোগ কৰি থাকক, আপোনালোকক দেখাই যাম পৰিৱেশ, ধুনীয়া পৰিৱেশ। শুকাই বালি হৈ গৈছে, চোৱাচোন চক। আমি একবাৰ আহোঁতে আকৌ পানী আছিল ইয়াতে, এইবাৰ পানীয়ে নাই, বালি হৈ গৈছে চক, শুকান। কি সুন্দৰ পৰিৱেশ। ৰাস্তা ইণ্টাৰ কৰিলোঁ আৰু দেখাই আছোঁ আপোনালোকক, যাই আছোঁ। ভিডিঅ'টো ক্লিপ নকৰিব, চাই থাকক। तुम जो आए जिंदगी में बात बन गई। चौक আমার দিকে আমার এসে বৃষ্টি নে। ও সান, হাই সান। ইয়ো মই গোটেই যাচ্ছে, আগত ওলাই যাম। অংশমান আল্টিমেট, অংশমানক চক পুরা ফুলফিল আই থকা। মুখনো কি চাব গাইছ, আজি মই মুখখনে বেছি ভালকৈ খোৱা নাই। আৰু অলপ আছে আপোনালোক দেখাই আছোঁ, পালোৱে গাইছ, পালোৱে আৰু অলপ আছে, অলপ ধাৰেশ্বৰী গৈ আছোঁ গাইছ। এই চক ধাৰেশ্বৰী টেম্পল গাইছ, পুজি বনাই দিছে, কালিলৈ জ্বলাই দিব। আমি এণ্টাৰ কৰিছোঁ আৰু
হৈছে লক্ষী মন্দিৰ লগতে গণেশ মন্দিৰ। আপোনালোকক দেখাই চাওক এইটো হনুমান মন্দিৰ। মোৰ লগবোৰ আগত যাই আছে, চাই থাকক, ভিডিঅ'টো সহযোগ কৰক। Guys, মোৰ লগবোৰ ওপৰলৈ উঠি গৈছে। চব মই যাব নোৱাৰো কাৰণ মোৰ মোবাইলটো আছে, ভিডিঅ' কৰি আছো সিহঁতক। পাৰ্থক চক নামতো পাৰ্থক নামি নামি আহি আছে, ওপৰত দিকমো আছে, চাই লওক। আপোনালোকক বস্তুটো চাই আপোনালোকো আচৰিত হ'ব, এনেকুৱা বস্তু তাৰমানে আপোনালোকক দেখাই আছো বস্তুটো, ৰ'ব।